আজিৰ পৰা 100 বছৰ পিছত হয়তো মোক আৰু মোৰ সতীৰ্থসকলক একেলগে পুতি পেলোৱা হ'ব বা শ্মশানত নি জ্বলাই দিয়া হ'ব। আমাৰ ঘৰত কোনো অচিনাকি লোক থাকিব, যিটো ঘৰ বনাবলৈ মই বহুত কষ্ট কৰিছোঁ। আৰু আজি আমি যিখিনি এৰি থৈ গৈছোঁ তাৰ মালিক আন কোনোবা হ'ব। আমাৰ বেছিভাগ সম্পত্তিয়ে কাৰোবাক দি দিব, নহ'লে সম্পত্তিবোৰ নষ্ট কৰি দিব। তাৰ মাজত মই কষ্ট কৰি দিন ৰাতি একাকাৰ কৰি কিনা গাড়ীখন থাকিব, আৰু সেই গাড়ীখনো হয়তো বিক্ৰী কৰি দিব, নহ'লে নষ্ট কৰি দিব। আমাৰ বংশই হয়তো নাজানিবও পাৰে যে মই কোন আছিলোঁ। যাতে তেওঁলোকে মোক মনত ৰাখিব, মৰাৰ কেইটামান বছৰলৈকে আমাক মনত ৰাখিব। তাৰপিছত হয়তো আমি কাৰোবাৰ ঘৰৰ দেৱালে এখন ফটো আকাৰে ওলমি থাকিব লাগিব। তাৰ কেইটামান বছৰৰ পিছত আমাৰ কৰ্ম, আমাৰ অস্তিত্ব সকলো নাইকিয়া হৈ যাব, আমাক কোনেও মনত নাথাকে। আমি যদি কথাবোৰ এটা দিনৰ বাবে বিশ্লেষণ কৰি চাওঁ, তেতিয়াহ'লে জীয়াই থকা দিনকেইটাত আমি 95% কাম কৰিছিলোঁ, যে বস্তু ঘটাইছিলোঁ, সেইবিলাকৰ কোনো অৰ্থই নাছিল। যিটো কামৰ বাবে, যিটো বস্তুৰ বাবে আমাৰ মগজুৱে বহুত লোট সহিব লগা হৈছিল। যদি আমি সোনকালে এই বিষয়বোৰৰ ওপৰত ভালদৰে ধ্যান কৰিব পাৰোঁ বা ধাৰণাবোৰ সলনি কৰিব পাৰোঁ, তেতিয়াহ'লে আমাৰ দৃষ্টিকোণ আৰু ধাৰণাবোৰ সম্পূৰ্ণ সলনি হৈ যাব, আৰু আমাৰ কামবোৰ বেলেগ ধৰণেৰে কৰা যাব। হয়তো আমি আনন্দত জীয়াই থাকিব পাৰিম। আমি অনাৰ্থক কিছুমান কথা চিন্তা কৰোঁ। আমাক পইচা বহুত লাগে, টকা বহুত লাগে, টকা লাগে, পইচা লাগে। সুখী জীৱন যাপন কৰিবলৈ হ'লে অৰ্থৰ খুব প্ৰয়োজন। কিন্তু এনেকুৱাও নহয় যে আমি অৰ্থৰ পিছতে শুই থাকিম, বাকী পাহৰি যাম। আজিৰ পৰা এই ধাৰণাবোৰ ভালদৰে ভাবি চাওকচোন আৰু এটি সুন্দৰ জীৱন যাপন কৰিবলৈ চেষ্টা কৰোঁ। কাৰণ আমি জানো মৃত্যু সকলোৰে হ'ব, আৰু আজি আমি যি কৰিছোঁ এয়া বৰ বেছি 3-4 বছৰৰ পিছত, মৃত্যুৰ পিছত সকলোৱে পাহৰি যাব, আমাক কোনেও মনত নাৰাখে। আনকি আমি কোন আছিলোঁ অস্তিত্বহীন হৈ যাব। মই ভাবোঁ আমি যেনেদৰে জীয়াই আছোঁ তেনেদৰে জীয়াই থাকিব লাগিব। যদি বন্ধুসকল এই ভিডিঅ'টো চাই ভাল পাইছে, তেন্তে আপোনালোকৰ বন্ধু বান্ধৱীসকলৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। ধন্যবাদ জনালোঁ।